LB Rajiv Gandhi Rural Sports Complex. ইয়াত টাইকোৱাণ্ডো ক্লাবো আছে ফুটবল বহুত ডাঙৰকৈ হয় 15 আগষ্ট খেল একদম সেফ জোনত ইণ্ডিয়ান এফৰ্ছৰ প্ৰেক্টিছ চলি আছে পাকিস্তানটো দূৰৰ কথা চাইনাও একো ক'ব নোৱাৰে So, hello everyone, welcome back to my channel. আপোনালোকে দেখি আছে আজি একচুৱেলি আমাৰ আৰু সমীৰত সিহঁতে খেলিব আহিছে মই সিহঁতক ছাপোৰ্ট কৰিব আহিছোঁ লগতে চ' আমি আহিছোঁ গোগামুখৰ জেগাৰ নাম কি আছিলে জেগাৰ নাম কি ফিল্ডখন যথেষ্ট ডাঙৰ বাউণ্ডেৰীটো ডাঙৰ আছে ভাল নেখেল খোজকাঢ়ি যাবি যাওঁতে দেই ওপেনাৰ কোন ডলে আৰু বল ভাল বল কৰি আছে দেই হেল্ল' আমাৰ ৰিপে 50 মাৰি আছে 50 কিমান 52 না কিমান 53 আমাৰ ডিপটৰ টিমটো ক'লে 131 আফটাৰ লুজিং কিমান উইকেট অল উইকেটছ ডাউন দ্য বেষ্ট অফ লাক 85 86 चल झूठा কোনখিনিত টাইকোৱাণ্ডো প্ৰেক্টিছ কোনখিনিত হয় এইখিনিত মানে ইয়াত নহয় হা হা পাঞ্চ মাৰিবলৈ দিয়ে চাওক মোৰ পিছফালে থকা যিটো ল'ৰা চাইকেল চলাই আছে তাৰ টেলেণ্টটো চাব উইলি কৰা টাইপ মানে কিমান এটা ধুনীয়া পৰিৱেশ এইফালে হৈছে ক্ৰিকেট টুৰ্ণামেণ্ট তাৰপিছত এই টুৰ্ণামেণ্টখন একচুৱেলি হৈ আছিলে বেলেগ এটা জেগাত কিন্তু কালি ৰাতি বৰষুণ দিয়াৰ কাৰণে মানে সিহঁতি শ্বিফ্ট কৰিছে ফিল্ডখন আৰু তাৰ কাষতে ইয়াতে টাইকোৱাণ্ডো প্ৰেক্টিছ আৰু সেই হলটোত মই ভাবিছিলোঁ যে তাত টাইকোৱাণ্ডো হয় নেকি কিন্তু তাত একচুৱেলি ডান্সৰ প্ৰেক্টিছ হৈ থাকে ডান্স কৰি থাকে One side, Kora, one side. Right. 1, 2, 3, 4, 5. মোৰ নামটো নমস্কাৰ মোৰ নাম কনক চেতিয়া মই 5 দান ব্লেক বেল এই ষ্টেট ৰেফাৰী হয় এইটো কেনেকৈ ষ্টাৰ্টিং কৰিলে আপুনি এইটো মানে মোৰ নিজা ক্লাব আছিলে গোগামুখত তাতে মহিকামবাসীয়ে মোক বিচৰাৰ বাবে মই ইয়াত আহিছোঁ তাতে মোৰ বেছি দিন হোৱা নাই ইয়াত খুব 15 ডেজ হৈছে আৰম্ভ মানে আপোনাক গোগামুখৰ পৰা মাতি অনা আছে আপুনি প্ৰেক্টিছ কৰা কিমান বছৰ হ'ল মোৰতো 22 বছৰ ধৰি কৰি আছে ডিপ ওচৰতে ফিল্ডিং কৰি আছে বাউণ্ডেৰীত কিন্তু তাৰ লগতে ডাউন কথা পাতিব পাৰি স্ক'ৰ কিমান হা 10 অভাৰ গ'ল 60 মান আছে 2 মিনিট ব্ৰেক দিছে চাগে ত' এই ব্ৰেকৰ টাইমতে ডান্স টিচাৰ লগত অলপ কথা পাতিম আৰু মোৰ নাম মোহন মিশ্ৰ কিমান দিনৰ পৰা প্ৰেক্টিছ কৰি আছে ইয়াতে মোৰ 5 মাহমান হৈ গৈছে 5 মাহ টু ডেজ ৱৰ্কশ্বপ হয় ফেকাল্টি মাতি আনি ৱৰ্কশ্বপ কৰিবলৈ ৰাতি যাওঁ মানে বেলেগ বেলেগ জেগাত যাব লগা হয় কিন্তু নিজৰ জেগাত যদি ক্লাছ এটা থাকে এটলিষ্ট প্ৰেক্টিছ কৰিবলৈ আমি বেলেগ জেগাত যাব গ'লে খৰচা বহুত হয় নাই ইয়াৰ পৰা যদি তোমালোকে মুম্বাইত
বোলে যাওঁ বোলে এসপ্তাহ দিন আমি মুম্বাইত ট্ৰেইনিং কৰিম 1 মাহ দিন বোলে মুম্বাইত ট্ৰেইনিং কৰিম কিমান খৰচা হ'ব হা আৰু এইটো এজততো তোমালোকক মা দেউতাই অকলে নপঠায় হয় নহয় গতিকে মা দেউতা চব মিলি জুলি গোটেই ফেমিলি গৈ 1 মাহ মুম্বাইত ট্ৰেইনিং কৰি অহাতকৈ তাত ট্ৰেইনিং কৰি অহা টিচাৰৰ ওচৰত ইয়াত শিকাটো বেছি বেটাৰ পইচাও মানে পালা পইচাৰ ছেভিংছো হৈ গ'ল প্লাছ কাম একেখনেই হ'ল হয় নহয় গতিকে লগৰখিনিকো ক'বা আৰু ষ্টুডেণ্ট এটাক এতিয়া চাৰে ৰুম সলাই পেলাই ডাঙৰ ৰুম ল'ব আৰু ন We all are excited. আমাৰ উইনিং টিমৰ লগত এটা চিয়াৰ আপ এটা হ'লে ভাল আছিলে আৰু ইয়াত নাই A few moments later. গোগামুখৰ এই সুজন হোটেলত আমি চাহ খালোঁ এতিয়া ভালেই এইখনত চাওমিন খাই ভাল লাগিলে মই অকণমানে খাইছিলোঁ ফ্ৰাইড ৰাইচটো কেনেকুৱা পালা খাই ভাল মই তাত সুধি লৈছোঁ এই কি কয় চিকেন চাওমিন থাকিব নাই চিকেন থাকিব নাই চিকেন চাওমিনত চিকেন নাথাকিব কি থাকিব নহয় বোলো চিকেন বিচাৰিব লাগিব নি নালাগে বিচাৰিব বোলে বৰফি কাজু বৰফি যদি এনেকৈ ডিঙিত মাৰি দিওঁ কাট খাই গুচি যাব এতিয়া আমি দলাই ঘৰত যাম দলাই ঘৰত গৈ পেলাই সি আগতে গুচি গ'ল দলাই ঘৰত গৈ পেলাই আমি এতিয়া ভাত খাম তাৰপিছত মাছ খোৱা যাম গোটেইকেইটাই দলেৰ দেউতা আমাৰ দুজন আৰু দলেৰ মা দলেৰ ৱাইফে ভাত বনাই আছে তাইৰ নাম ৰেজিনা বন্দীপ টাটা বন্দীপ টাটা বাই 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 এটা যাওঁ খালো যাওঁ দলে ঘৰত ভাত খাই পেলাই গোগামুখৰ পৰা এতিয়া ওলাইছোঁ মাছখোৱা অভিমুখী তেতিয়াহ'লে এইটো ব্লগ এইখিনিতে শেষ কৰিছোঁ আমি ৰুম যাম শুম আৰু চিধা ভাগৰ লাগিছে বহুত ইহঁতৰ ভাগৰ লাগিছে মোৰতো ভাগৰ লগা নাই বাৰু সিহঁতে খেলি আছে বহুত ভাগৰ লাগিছে এইজ ইজ জাষ্ট এ নাম্বাৰ মানে ন খেলিব লাগে পুৰা যেতিয়ালৈকে খেলা হৈ থাকে তেতিয়ালৈকে মানুহ বুঢ়া নহয় মই জিৰ' মাৰিছোঁ যে সেইকাৰণে মোৰ ভাগৰ লগা নাই জিৰ' নাই পৰা একচুৱেলি ফ্ৰাষ্ট্ৰেশ্যনত কৈছে কথাটো একচুৱেলি দুটা লাইফ পাইছে সেইকাৰণে জিৰ' মাৰিছোঁ বুলি কৈছে জিৰ' নাই পৰা একচুৱেলি সেইকাৰণে এনেই কিন্তু ভাল খেলে ভাল বেটছমেন সেইটো সঁচা কথা মই আপোনালোকে জানে মই এনেই নকওঁ সঁচা কথা নকওঁ হয় নাই চ' গুড নাইট
নেক্সট ব্লগত লগ পাই আছোঁ গুড নাইট